মই ধনীও নহয়, ধুনীয়াও নহয়, প্ৰয়োজনখিনি ল'ব পৰাকৈ মোৰ সামৰ্থ্যও নাই। তথাপি নিজৰ জীৱনটোক লৈ কোনো অভিযোগো নাই। ভগৱানে মোক যিমানখিনি শক্তি দিছে সেইখিনিকে লৈ সদায় সপোনবোৰ পূৰাবলৈ চেষ্টা কৰিম। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। এইকেইটা অনুকৰণ কৰক, সফলতা সদায় আমাৰ হাতত। কথাষাৰ মনত ৰাখিব। সাহস আছে বুকুতে, সপোন আছে চকুতে, আকাশ চুবৰে মন, আকাশ চুবৰে মন। বিশ্বাসেৰে আগুৱাম, সাহসেৰে সোপান বগাম, জুইৰ সতে খেলিম আমি, মানিকো আনিম